আসসালামু আলাইকুম এভৰিৱান। আজি মই গৈ আছোঁ জৱাহৰ নৱোদয় বিদ্যালয় দৰঙলৈ। মানে মোৰ ভাইটিৰ অলপ ডকুমেণ্ট আনিব লগা আছিলে, সেইকাৰণে আমি চবেই গৈ আছোঁ। ইয়াতে ভাইটিয়ে সিহঁতৰ টিচাৰ্ছৰ কাৰণে মিঠাই আনিব গৈছে, সেইকাৰণে মই ইয়াতে এনেই ৰখি আছোঁ। মই আৰু চায়ান তাৰপিছত আহি পালোঁ স্কুলত নৱোদয়ত। স্কুলখন বহুত বেছি ভাল লাগে। মোৰ ভাইটি ইয়াতে 7 বছৰ পঢ়িছে, ক্লাছ 6ৰ পৰা 12লৈ পঢ়িছে। সঁচাকৈ ইয়াত আহি মোৰ বহুত বেছি ভাল লাগে। মই স্কুলখন ইমানেই ধুনীয়া যে আহিলেই মানে পঢ়ো বুলি লাগে। চাওক কিমান ধুনীয়াকৈ সজাই ৰাখিছে, ফুল গছ গছনি কিমান ধুনীয়া, মানে বহুত ভাল লাগে মোৰ। আৰু এনেই ভাইটিহঁতে কাম কৰি আছে বুলি মই এনেই টাইম পাছ কৰি আছোঁ আৰু এনেই ভিডিঅ' লৈ আছোঁ। চাওক কিমান ধুনীয়া বস্তুবোৰ সজাই ৰাখিছে, ভাবিলোঁ অলপ ভিডিঅ' কৰি লৈ যাওঁ। এইফালে মোৰ হাজবেণ্ডে কৈ আছে ফটো উঠাই দিব লাগে বুলি, সেইকাৰণে ফটো উঠাব আহিলোঁ। তাৰপিছত কাম বন শেষ কৰি খাম স্কুলতে খালোঁ আৰু টিচাৰ্ছে ইয়াতে খাব বুলি খোৱাৰ কাৰণে ক'লে। তাৰপিছত খাই বৈ এনেই আৰু ভিডিঅ' বনাই আছোঁ। তাৰপিছত চায়ানে আৰু ইমানেই কান্দি আছে যে তাক লৈ অলপ ঘূৰি আছোঁ, দেখাই আছোঁ বস্তুবোৰ, চিনাৰী। এইখিনি কৰি আমি ঘৰলৈ আহিম।